Hello everyone, welcome back to my channel. কেনে খবৰ আপোনালোকৰ? মোৰ ভালেই, আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ ভালেই চাগে। আজি পুৱাই ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। বৰ্তমান শুই উঠিয়ে বাৰু ঠাণ্ডা কৰি শুই আছে। ৰাতি বৰষুণ পৰিছিল চাগে, সেইটো কাৰণে ভাল লাগিছে শুই ৰাতি। ঠাণ্ডা হৈছে। কি হ'ল আকৌ? বতাহ বৰষুণ আহিছিল চাগে ৰাতি। কাৰেণ্টটো নাই, মোবাইল চাৰ্জ নাই, কেমেৰাটো চাৰ্জ দিব আছে, কেমেৰাটো চাৰ্জ নাই। কাৰেণ্টটো নাথাকিলে কি হ'ব বাৰু কওক? বাৰু জাষ্ট মুখখন ধুই আহিলোঁ, বনাব লাগিব। বাৰু ভিডিঅ'টো চাই থাককচোন। মই পুৱা 7টা বজাৰ 9টা বজালৈকে কি কৰোঁ। বাৰু ৰাতিয়ে গ'ল, কাৰেণ্টলৈকে অহাই নাই, চাৰ্জেই নাই, কোনো চুইচ অফ হৈ গ'লগৈ। চা ধুই কৰি ৰেডি হৈ ভাত পানী খাই লৈ 8:20 হ'ল, ডিউটি যাব লাগে। দেৰিয়ে হ'লগৈ, তাৰপৰা 8:40 মানে হ'লগৈ। বাৰু আহি পাই লগ হ'ম। জাষ্ট ঘৰ পালোহি। এতিয়া বৰ্তমান 6:30 বাজিলে। ৰুমত কোনো অহাই নাই চাগে, চাবিও নাই মোৰ তাত। কেনেকৈ খুলিম পালে এতিয়া? চাবি মাৰা আছে নহয়, কি কৰিব এতিয়া? চাবি নাই এতিয়া। আজিও বৰষুণ আহিব হ'বলা, আহিব লাগে, সদায় হ'লে বৰষুণ, তেতিয়া ভাল লাগে। ঠাণ্ডা লাগিব, শুই ভাল লাগিব। বাৰু মানুহ অহালৈকে এইখিনিতে অলপ বহি থাকোঁ। আহিব 6:40 মানত পাবহি। কেইটা বাজিছে? 6:25 আছে, আহিব। জাষ্ট গা ধুই আহিলোঁ। গা ধুই আহি অকণমান তেল টেঙা সানিলে দোকানলৈ যাওঁ। মানে কাণখন মানে খজুৱাই আছে পুৰা। কাণ খজুৱাডাল আনোগৈ বোলো, তাকে ওলাইছোঁ। লৈ আনিলোঁ কাণ খজুৱা, লগতে আনিলোঁ চানা পেকেট এটা। চানা মানে ইমান ভাল লাগে নহয় খাই। এইখিনি মানে সানিলে মানে চেছ কৰিব পাৰিম এতিয়া 5 মিনিটত। পুৰা এক্সপিৰিয়েঞ্চ আছে মানে খানা খোৱাত। এইটো ফুলকবি মানে মই আজি প্ৰথম দেখিছোঁ। আগতে মই দেখাই নাই এনেকুৱা ফুলকবি, আজি প্ৰথমবাৰ দেখিছোঁ। কিবা এটা বেলেগ লাগিছে, জানো কেনেকুৱা লাগে খাই নাজানো। এইটো 40 টকা লৈছে, 40 টকা দি আনিছোঁ, মানে খামেই বুলি আনিছোঁ। মানে কেনেকুৱা লাগে নাজানো। কাটি লওঁ, কাটি পেলাই ভাজি খাই পাৰিব। বাৰু ভিডিঅ'টো চাই থাককচোন। ফাইনেলি কাটি হৈ গ'ল শাক। তাত আকৌ আলু এটা দিম। আলু এটা মানে 2টা দিব লাগিব, আলু 2টা, সেইটো বাছ। ভাজিখিনি কাটি থোৱা আছে। সেইটো আকৌ ভাবিলোঁ এইটো ফুলকবিৰ নিচিনা ন বস্তুটো, তাকে বোলো মাছ অকণ আনোগৈ, মাছৰ লগত বনাই খাওঁ কেনেকুৱা লাগে। জাষ্ট এতিয়া ভাতকেইটা খাই আহিলোঁ। ভাতকেইটা খাই কৰি এতিয়া বিচনাত পৰিছোঁহি আৰু 10টা বাজি গ'ল। এতিয়া মানে আমি ৰীল বনাই আছোঁ বৰ্তমান। 5টা গানৰ ৰীল বনালোঁ। বৰ্তমান এতিয়া 11টা বাজিলে।
11 বজালৈকে আমি ৰিল বনাই আছোঁ ৰিলবিলাক চাব আপলোড কৰিম কাইলৈ ৰাতিপুৱা 6টা 7টাৰ ভিতৰত আপলোড কৰি আছোঁ চাব ৰিলটো চাই লওক অকণমান ইয়াতে নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বাৰু আকৌ এটা ভিডিঅ' দি আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ বাই বাই